হেল্ল' এভৰিৱান, আজি মই এই ভিডিঅ'টো কৰিছোঁ। বহুতে কয় জেট প্লেনবিলাক নিয়াৰ পিছত মৰি যায়। আচলতে মৰি যোৱাৰ কাৰণটো হ'ল কি, আপোনাৰ ইয়াত হয়তো আপোনাৰ অভাৰ ৱাটাৰিং হৈছে আৰু হয়তো আপোনালোকে এনেকুৱা এডোখৰ ঠাই নিৰ্বাচন কৰিছে যিটো নেকি জেট প্লেনজোপাত ৰ'দ নপৰে। ৰ'দ নপৰিলেও আপোনাৰ জেট প্লেনবিলাক খুব সোনকালে বেয়া হৈ যায়, মানে মৰি যায়। ইয়াৰ গ্ৰ'থটো খুব বেছি ভাল নহয়। আৰু এইজোপা মই আপোনালোকক দেখাইছোঁ দেই ডিফাৰেঞ্চটো। এইজোপা জেট প্লেনজোপা যেতিয়া বৰষুণ দিছিলে, বৰষুণ দিয়াৰ পিছত মই এনেকৈয়ে মানে পানী নপৰাকৈ এনেকৈ ঠাইত থৈ দিছোঁ, পানী নপৰা ঠাইত থৈ দিছোঁ। আৰু এইজোপা হৈছে মোৰ ৰ'দে বৰষুণে আছিলে, মানে পৰি আছিলে। এতিয়া এই কালিহে মই এইজোপা অলপ বেছি পানী হোৱাৰ কাৰণে এনেকৈ এইটো ছাইডে থৈ দিছোঁ। এতিয়া এই ডিফাৰেঞ্চটো চাওক, ইয়াৰ যোনটো পাতবিলাক কি হৈছে, আপোনাৰ অলপ যিমান বস্তুটো আপোনাৰ ডাঠ হ'ব লাগে পাতবিলাকহে ইমান ডাঠ হোৱা নাই, যিহেতু এইটো ৰ'দ পৰা নাই অলপো, দেখিছে নহয়। আৰু এইজোপা পাতখিলা চাওক, ইয়াৰ ৰ'দ পৰি থকাৰ কাৰণে ইয়াৰ পাতবিলাক অলপ ডাঠ হৈ গৈছে। সেইটোৱে ডিফাৰেঞ্চ, মানে অলপ যদি আমি ৰ'দত নাৰাখোঁ তেতিয়াহ'লে পাতবিলাক যদিও জিলিকনি আহিছে ইমান হেল্ডি নহয়, আৰু এইজোপা ৰ'দত ৰখাৰ কাৰণে হেল্ডি হৈছে। ডিফাৰেঞ্চটো এইটোৱেই। আৰু এইজোপাও মই ৰ'দত ৰখা নাই, সেইকাৰণে কিবা হেল্ডি লগা নাই। সেইকাৰণে মই এতিয়া ৰ'দ যিহেতু নাই অহা, কিন্তু তেওঁ বুলি মানে অলপ সময়ৰ কাৰণে যোনটো ৰ'দ পৰে সেইটো পৰা নাই কাৰণে এনেকুৱা হৈছে। আৰু সেইবাবে জেট প্লেনবিলাক খুব সোনকালে মৰি যায় বা গেলি যায়, আৰু নহ'লে বা আপোনাৰ গ্ৰ'থটো ভাল নহয় ৰ'দ নপৰিলে। সেইকাৰণে আপোনালোকে জেট প্লেন খুব বেছি ৰ'দ পৰাকৈ থ'ব। খালি পানীৰ পৰিমাণটো কম লাগে, কিন্তু কম লাগিলেও ইয়াক কিন্তু ৰ'দটো বহুত লাগে। আৰু এতিয়া মই আজি বাহিৰতে দি দিছোঁ, বৰষুণ দিলেও উপায় নাই। ৰ'দটো যোনটো সময়ত পৰে আকৌ ওলোৱা সময় কৰি থাকিবলৈ দিগদাৰ হয়। এতিয়া মই এবাৰ এনেকৈ দি দিছোঁ। আৰু বৰষুণ পৰিলেও বাহিৰৰ চলাচলৰ বতাহটো ইহঁতৰ কাৰণে বহুত ভাল, আৰু ইয়াৰ গ্ৰ'থটো খুব ধুনীয়া হয়। মই এতিয়া গোটেইকেইজোপা এতিয়া মই ইয়াত মানে ৰ'দ নহ'লেও বতাহ পাব, আৰু বতাহ ইয়াতো পায়, কিন্তু বতাহ পালেও কি হ'ব, মানে ভাল হোৱা নাই জেটকেইজোপা, মোৰ ভাল লগা নাই মানে। সেইকাৰণে মই এইবিলাকক আনি ডাইৰেক্ট সদায় যোনডোখৰ ঠাইত ৰাখোঁ সেইডোখৰত ৰাখি দিছোঁ, অকণমান যাতে ৰ'দ পাওঁ। একদম ভাল হোৱা নাই, দেখিছে নাই, ৰ'দ নাই কাৰণে। এতিয়া মই এনেকৈ ৰাখি দিছোঁ বাহিৰত, যেতিয়াই ৰ'দ পাব তেতিয়াই খুব ধুনীয়া হৈ আহিব। আজিলৈ ইমানেই। যদি ভাল লাগে তেতিয়াহ'লে মোৰ পেজটো যদি ফ'ল' কৰা নাই ফ'ল' কৰি ল'ব, আৰু এনেকুৱা সৰু সৰু টিপছৰ কাৰণে মোক এটা ছাবস্ক্ৰাইব কৰি দিব। থেংক ইউ।